हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलो भाले कुशले आछे। मोर अन्य एटा भिडिओলৈ स्वागतम जनाइछु। আজি भिडिओটো रेसिपि भिडिओ নহয়। আজি भिडिओটোत केनेदरेनो अति सहज पद्धतिरे चादৰৰ আগত দহি গোঠা হয় এয়া মই দেখাবলৈ গৈছো। এয়া মই হুটাই দি দুটা গাঠি দি লৈছো চাদৰৰ আগটোত। এতিয়া মই ইয়াতে সমান সাইজত হুটাখিনি মেৰুৱাই লৈছো। আকৌ দুটা গাঠি দি লম। এতিয়া गाठी किटा टाइट कर দিব নহলে হুটাখিনি ওলাই অহা চান্স থাকে। या মই দি লৈছো এটা আকৌ এটা দি লৈছো একেবাৰে টাইট কৰি। এতিয়া এইখিনি মেৰুৱাই লম। আকৌ তিনটা গাঠি দিম। या ওপৰত আঙুলি এটা দিছো আঙুলিটোৰ তলেদি মই বেজিটো পাৰ কৰাই দিছো। এয়া হৈ গৈছে গাঠি এটা দিয়া। ঠিক তেনেদৰে আৰু দুটা দি লম। এয়া হৈ গৈছে। এতিয়া হুটাখিনি খুল খাই নাহিবৰ বাবে আকৌ এটা গাঠি দি লম ভালদৰে। এয়া দি ললো। এতিয়া মই এক কেঁচি দি কাটি দিছো সমান সাইজত। এয়া কাটি ললো। এয়া হৈ গৈছে দহি গুঠা। এনেদৰে আপোনালোকে গাঠিব পাৰিব ঘৰতে। আৰু যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছো তেনেহলে বাই বাই।